পতাকাখনৰ চাৰিওফালে থিয় হৈ শক্তি বৃদ্ধি কৰিব আৰু শক্তি বৃদ্ধি কৰি সমগ্ৰ অসমত এটা মেছেজ দিব যে সংখ্যালঘুক যিমানে দবাবলৈ চেষ্টা নকৰক কিয়, সংখ্যালঘুৰ ৰাইজক যিমানে তুচ্ছ তাচ্ছিল্য নকৰক কিয়, তেওঁলোকৰ নবীক তুচ্ছ তাচ্ছিল্য নকৰক কিয়, সংখ্যালঘু জনগণে একত্ৰিত হৈ যি হিচাপে ইয়াৰ অসমখনত আছিল ভাতৃত্ববোধেৰে ভৱিষ্যততো থাকিব। কাৰো বা কোনো বা দুষ্ট চক্ৰৰ তুচ্ছ তাচ্ছিল্যত আমি দমন নহওঁ, আমি সেই সাহসেৰে আমি সম্প্ৰীতিৰে এই অসমত বসবাস কৰি যাম। আপোনালোকে প্ৰত্যেকে অৱগত যে ২৬ মে আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ কেন্দ্ৰীয়ভাৱে বা জিলা কমিটিবোৰে, কিন্তু এইবাৰ যিহেতু আমাৰ এক উৎসৱ আছিল, আপোনালোকে প্ৰত্যেকে জানে ২৮ মেত আমাৰ ঈদ উল জোহা আছিল, সেইকাৰণে ২৬ মেত আমি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসটো পালন কৰিবলৈ সক্ষম নহ'লোঁ। জিলাই অনুষ্টপীয়াকৈ আমাৰ শ্বহীদ দিৱস পালন কৰা হৈছিল আৰু সেয়েহে শ্বহীদ দিৱসৰ পাছত আমি শ্বহীদসকলক যি পূৰ্ণাংগ সন্মান দিবলৈ আমাৰ দৰকাৰ আছিল, সেইকাৰণে আজি আমি ইয়াত শ্বহীদ তৰ্পণৰ পৰা লৈ একেবাৰে শ্বহীদ স্মৃতিচাৰণ এখন জনসভালৈকে আমি আয়োজন কৰিছোঁ। সেইখিনি সেই অনুষ্ঠানসমূহ ইতিমধ্যে আৰম্ভ হৈছে। আমাৰ চাফাই অভিযানৰ পৰা লৈ গছপুলি ৰোপণৰ পৰা লৈ পতাকা উত্তোলন হ'ল, আমাৰ শ্বহীদসকলক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ল, শ্বহীদ তৰ্পণ কৰা হ'ল আৰু আগন্তুক সময়ত আমি সাংগঠনিক দিশত অধিক আৰু সবল হ'বলৈ, কেডাৰবোৰক আৰু আইডিঅলজিকেলি আদৰ্শগতভাৱে আৰু সবল হ'বলৈ আমাৰ কৰ্মশালা আয়োজন কৰিছোঁ। তিনিটা ছেশ্যন আয়োজন কৰিছোঁ। আজিৰ দিনৰ 2টা বজাৰ পৰা সেইবোৰ কৰ্মশালা ছেশ্যন আৰম্ভ হ'ব আৰু অহাকালি দিনৰ 2টা বজাত এখন জনসভা হ'ব। সেই জনসভাত BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ মুখ্য অতিথি হিচাপে তেওঁ ইয়াত উপস্থিত থাকিম বুলি কথা দিছে আৰু আমি আশাবাদী যে ৰাইজে চাৰিওফালৰ পৰা হিলদোল ভাঙি আহিব আৰু আহি কাৰণে সংখ্যালঘু জনগণৰ হিয়াৰ আমঠু আমচুৰ এই জনসভাত উপস্থিত হৈ সংখ্যালঘুৰ হকে তেওঁলোকে ইয়াত পতাকা